নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এক্সেলৰ লুকআপ ফৰ্মুলাৰ বিষয়ে। এক্সেলত প্ৰথমতে দুটা লুকআপ পোৱা যায়, xlookup বা হৰিজেণ্টেল লুকআপ আৰু vlookup বা ভাৰ্টিকেল লুকআপ। যদি আমি কোনো এটা তথ্য থিয়কৈ আমি লুকআপ কৰিবলগীয়া হয় তেতিয়া আমি হৰিজেণ্টেল লুকআপ ইউজ কৰোঁ, আৰু যদি পথালিকৈ লুকআপ কৰিবলগীয়া হয় তেতিয়া vlookup ইউজ কৰোঁ। অৰ্থাৎ যদি আমি কোনো এটা তথ্যৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান তাৰ বিশেষ সংগতি থকা তথ্য আনিব বিচাৰোঁ, সেই তথ্যসমূহ যদি আমাৰ পথালিকৈ এনেকৈ ভৰোৱা থাকে তেতিয়া আমি vlookup ইউজ কৰিম, আৰু যদি থিয়কৈ এনেকৈ ভৰোৱা থাকে তেতিয়াহ'লে আমি xlookup ইউজ কৰিম। আহকচোন এখন চিটত আমি চাই লওঁ xlookup আৰু vlookupৰ তথ্যসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে। এইখন চিটৰ পৰা যদি আমি তথ্য আনিব লাগে, ইয়াত কিছুমান ল'ৰা ছোৱালীৰ মাৰ্কছ ভৰোৱা আছে, এইখন চিটৰ পৰা যদি আমি তথ্য আনিব লাগে তেতিয়াহ'লে আমি vlookup ইউজ কৰিব লাগিব, কাৰণ পথালিকৈ আছে। আৰু এইখন চিটৰ পৰা যদি আমি নিব লাগে তেতিয়াহ'লে এইখন চিট আমি xlookup ইউজ কৰিব লাগিব, কাৰণ এই চিটখনত যিমানবিলাক ডাটা আছে চব ডাটা থিয়কৈ আছে। গতিকে xlookup আৰু vlookupৰ পাৰ্থক্য এইটোৱে, xlookupে থিয়কৈ চায় আৰু vlookupে পথালিকৈ চায়। আপোনালোকে বুজি পাইছে নিশ্চয়। থিয়কৈ হ'লে xlookup আৰু পথালিকৈ যদি হ'ব লাগে তেতিয়াহ'লে vlookup। আহকচোন আমি এই xlookup আৰু vlookupটো আমি এক্সাম্পলৰ মাজেৰে বুজিবৰ কাৰণে এখন আমি মাৰ্কশ্বিট এখন তৈয়াৰ কৰি লওঁ। ইয়াত মই এখন মাৰ্কশ্বিট বনাইছোঁ, চেম্পল মাৰ্কশ্বিট এখন আপোনালোকৰ কাৰণে। ইয়াত ছাবজেক্ট, টোটেল মাৰ্কছ, মাৰ্কছ অবটেইন, পাৰ্চেণ্টেজ আৰু নাম আৰু ছাবজেক্টবিলাক মই অলৰেডি ভৰাই দিছোঁ। ইয়াত আমি কি কৰিম, ইয়াত যেতিয়া আমি ৰোল নম্বৰটো বহাম তেতিয়া নাম, ক্লাছ আৰু এই ষ্টুডেণ্টজনে পোৱা মাৰ্কছখিনি আমাৰ সেইখন চিটৰ পৰা অট'মেটিকেলি উঠাই দিব। আমি অকল ইয়াত ষ্টুডেণ্টৰ অকল ৰোল নাম্বাৰটোহে বহুৱাম। গতিকে আহকচোন চাওঁ কেনেকৈ কাম কৰে। এতিয়া আমি ইয়াত বহাম প্ৰথমতে vlookup ফৰ্মুলা। ইয়াত লিখিম আমি vlookup, আৰু ইয়াৰ পিছত আহিছে lookup ভেলু। lookup ভেলু হৈছে আমাৰ ৰোল নম্বৰটোৰ ওপৰত ভিত্তি কৰি চাব লাগিব। সেইকাৰণে আমি ৰোল নম্বৰৰ ঘৰটো চিলেক্ট কৰিলোঁ আৰু ইয়াৰ পিছত কমা দিম। কমা দি পেলাই আমি যাম চিট 2 লৈকে। চিট 2ত লাগিব টেবুল এৰে, কোনখন টেবুলৰ পৰা আমি ডাটাটো উঠাম। গতিকে এইখন টেবুলৰ পৰা ডাটাটো উঠাম। আমি একৰ পৰা আৰম্ভ কৰি একদম শেষলৈকে আমি চিলেক্ট কৰিম টেবুলখন যিমান ডাঙৰ থাকে সিমান ডাঙৰ টেবুলখন আপোনালোকে চিলেক্ট কৰিব লাগিব, নহ'লে ডাটাবিলাক নাহিব। তাৰপিছত আমি যদি চিট 1ত ক্লিক কৰোঁ তেতিয়া ভুল হ'ব। গতিকে আমি ওপৰত যি ফৰ্মুলা বাৰ আছে ফৰ্মুলা বাৰত ক্লিক কৰিম, তাৰপিছত আমি কমা দিম। আমি এতিয়া বিচাৰিম ৰোল নম্বৰ দিলে কি ডাটা উঠাব। আমি যিহেতু নেমৰ ঘৰত গৈছিলোঁ, গতিকে নেমৰ ডাটাটো আমি উঠাব লাগিব। নেমৰ ডাটাটো উঠাব লাগিলে এটা বস্তু চাব লাগিব, আমি যিখন টেবুল লৈছোঁ টেবুলখনত ভাৰ্টিকেলি অৰ্থাৎ পথালিকৈ নেমটো কেই নম্বৰ ঘৰত আছে। আমি দেখিব পাইছোঁ যে 1 নম্বৰ ঘৰত ৰোল নম্বৰ আছে আৰু 2 নম্বৰ ঘৰত নেমটো আছে। গতিকে আমি কমা দি পেলাই তাত লিখিম 2, অৰ্থাৎ 2 নম্বৰ ঘৰৰ ডাটাটো উঠাব। 1 নম্বৰ ডাটাটো চাই 2 নম্বৰ ঘৰৰ ডাটাটো উঠাব, 2 দিম। তাৰপিছত আকৌ কমা দিম। কমা দি পেলাই এবাৰ আহিব ট্ৰু আৰু ফল্ছ, মানে একজেক্ট মেটছ হ'ব নে এপ্ৰক্সিমেট মেটছ হ'ব। আমাৰতো এইখন মাৰ্কশ্বিটৰ কথা, আমাক একজেক্ট মেটছ লাগিব, গতিকে আমি ফল্ছ দিম। আমি ফল্ছো লিখিব পাৰোঁ তাত আৰু 0 দিব পাৰোঁ। দি পেলাই এতিয়া ব্ৰেকেট ক্ল'জ কৰি আমি এণ্টাৰ প্ৰেছ কৰিম। এয়া চাওক, এণ্টাৰ প্ৰেছ কৰাৰ পিছত ইয়াত আহিছে NA, নট এভেইলেবল বা নট এপ্লিকেবল। কিয় আহিছে, আমি ৰোল নম্বৰৰ ঘৰটোত কোনো ধৰণৰ সংখ্যা বহোৱা নাই। যদি আমি ৰোল নম্বৰ 1 বহালোঁ, এতিয়া আহিছে ৰাহুল শৰ্মা। হয়নে নহয় চাওকচোন এবাৰ চিটখনত। হয়, ৰোল নম্বৰ 1 ৰাহুল শৰ্মা। আমি বেলেগ এটা আকৌ এবাৰ টেষ্ট কৰি চাওঁ। ৰোল নম্বৰ 4 আব্দুল চামাদ আছে, 4 দিলে আব্দুল চামাদৰ নাম আহে নে নাহে। 4 এয়া আব্দুল চামাদ আহিছে, মানে আমাৰ ফৰ্মুলাটো অট'মেটিকেলি কাম কৰিছে। এতিয়া আমাৰ এটাত কাম কৰিলে, আমাক এতিয়া লাগে নেক্সট ক্লাছ আৰু মাৰ্কছবিলাক আমাক লাগিব। গতিকে সেইবিলাক নিবৰ কাৰণে আমাৰ ছেইম ফৰ্মুলাই আমি ইউজ কৰিম। ইয়াত আকৌ পুনৰ আমি লিখিম vlookup, ক্ষমা কৰিব এইটো নহয়, vlookup লিখিব লাগিব ইয়াতে, vlookup। তাৰপিছত ব্ৰেকেট আকৌ আৰম্ভ কৰিম। আকৌ সেই ৰোল নম্বৰৰ ওপৰত ভিত্তি কৰি ক্লাছটো উঠাব। ৰোল নম্বৰৰ ঘৰটো চিলেক্ট কৰিম, তাৰপিছত আকৌ কমা দিম। কমা আমি নেক্সট টেবুলখনলৈ গ'লোঁ। ইয়াত আকৌ সেই টেবুলখন চিলেক্ট কৰিব লাগিব, ক'ৰ পৰা ক'লৈকে আছে। আপোনালোকে মন কৰিব বস্তুটো ভালকৈ। আকৌ ওপৰত ফৰ্মুলা বাৰত গ'লোঁ। এইবাৰ চাওক ক্লাছটো কেই নম্বৰ ঘৰত আছে টেবুলখনৰ, 1, 2, 3 পথালিকৈ কেই নম্বৰ ঘৰত আছে। যিহেতু আমি vlookup ইউজ কৰিছোঁ, পথালিকৈ কেই নম্বৰ ঘৰত আছে সেইটো জৰুৰী। গতিকে 3 নম্বৰ ঘৰত আমাৰ যিহেতু ক্লাছটো আছে তাত আমি 3 দিম আৰু ফল্ছ দিব লাগে। ফল্ছৰ সলনি আমি 0 দিব পাৰোঁ বা ফল্ছো দিব পাৰোঁ। তাৰপিছত ব্ৰেকেট ক্ল'জ কৰি আমি এণ্টাৰ দিম, এণ্টাৰ প্ৰেছ কৰিম। এতিয়া চাওক ক্লাছটো আহি গৈছে। গতিকে আব্দুল চামাৰৰ ক্লাছটো নাই। আমি বেলেগ এজনৰ আকৌ এটা এক্সাম্পল এটা চাই ল'ব পাৰোঁ কামবিলাক কৰিছে নাই। যদি আমি ৰোল নম্বৰটো চেঞ্জ কৰি দিওঁ, ইয়াতে পাছ কৰি দিওঁ, নিৰ্বাণনাথ ক্লাছ 10 আহিছে, বা 2 দিলে 1 দিলে ৰাহুল শৰ্মা আহিছে। গতিকে এইখিনিলৈকে ঠিকে আহিছে। এতিয়া আমি একেই ফৰ্মুলা ইউজ কৰি আমি মাৰ্কছখিনিও আমি ইয়াত এবাৰ
সিলেক্ট কৰি লওঁ একে সেই VLOOKUP ফৰ্মুলা ইউজ কৰি আপোনালোকে এই বস্তুটো ট্ৰায়েল কৰি চাব পাৰে ইকুৱেল টু VLOOKUP তাৰপিছত যিটো ঘৰৰ ওপৰত ভিত্তি কৰি ডাটাখিনি চাব সেই ঘৰটো সিলেক্ট কৰিব মানে মূল ঘৰটো আমাৰ ৰোল নম্বৰটোৱেই মূল ঘৰ যেহেতু আমি ৰোল নম্বৰটোতে বহাম ৰোল নম্বৰটো বহালে বাকিখিনি আমাৰ আহিব লাগিব গতিকে ৰোল নম্বৰটোৱে মূল ঘৰ তেনেকৈ আমি সিলেক্ট কৰি গোটেই ডাটাখিনি লৈছোঁ আপোনালোকে যদি এইখিনি বুজি পোৱা নাই আপোনালোকে ভিডিঅ'টো এবাৰ প'জ কৰি চাব পাৰে বা আগৰ পৰা এবাৰ চাব পাৰে এইখিনি মই অকণমান স্পীড কৰি দিম নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় গতিকে মই প্ৰত্যেকটো ছাবজেক্টৰ মাৰ্কবিলাক তেনেকৈ বহালোঁ ইয়াত এবাৰ বহাই ল'লে হৈ গ'ল আৰু ইয়াতে যুগটো যে কৰিছোঁ যুগটো মই ছাম ফৰ্মুলা ইউজ কৰি কৰিছোঁ আৰু ইয়াত যে পাৰ্চেণ্টেজটো আছে পাৰ্চেণ্টেজটো দশমিকৰ পিছত বহুতকেইটা সংখ্যা হৈ আছে এই সংখ্যাকেইটা কমাব লাগিব আমাক দশমিকৰ পিছত খুব বেছি দুটা সংখ্যা হ'লে হৈ যায় ইয়াত দুটা অপশ্যন আছে এটাত ডিক্ৰিজ হয় এটাত ইনক্ৰিজ হয় মানে এটাত কমে আৰু এটাত বাঢ়ে গতিকে আমি কমাই দিলোঁ এতিয়া আমাৰ মাৰ্কশ্বিটখন ৰেডি হৈছে এতিয়া আমাৰ মাৰ্কশ্বিটখন এনেকুৱা ধৰণৰ ৰেডি হৈছে যে ৰোল নম্বৰত আমি যাৰ যাৰ ৰোল নম্বৰ বহাম ঠিক তেনেকুৱাকৈ বেলেগ বেলেগ মাৰ্কশ্বিট ওলাব আমি এবাৰ এবাৰ গৈ তাৰ পৰা ডাটাবিলাক কালেকশ্যন কৰিব কোনো ধৰণৰ দৰকাৰ নাই কিন্তু এটা কথা মনত ৰাখিব যদি এই চেলবিলাকত আপোনালোকে কেতিয়াবা বেলেগ লিখি দিয়ে মানে তলৰ চেলবিলাকত যিবিলাকত ফৰ্মুলা বহোৱা আছে সেই তেতিয়াহ'লে কিন্তু গোটেই মাৰ্কশ্বিটখনেই উল্টা পুল্টা হৈ যাব আৰু ফৰ্মুলাবিলাক উল্টা পুল্টা হৈ আহিব গতিকে তেনেকুৱা কাম নকৰিব কেতিয়াও এতিয়া আহক এখন হৈ গ'ল এখন মাৰ্কশ্বিট ক্লিয়াৰ হৈ গ'ল মানে আমি VLOOKUPটো শিকিলোঁ এতিয়া আমি এবাৰ xlookup চাওঁ এতিয়া চাওক এই মাৰ্কশ্বিটখন মই কপি কৰিছোঁ কপি কৰি পেলাই মই ইয়াত xlookup ফৰ্মুলা বহাইছোঁ একে সেই ৰোল নম্বৰটোৰ ভিত্তি কৰিয়ে চাওঁ আমি ছিট নম্বৰ 3ত গ'লোঁ গোটেই এই ডাটাখিনি টেবুলখন আমি সিলেক্ট কৰিম টেবুলখন যদি দীঘল থাকে দীঘলকৈ সিলেক্ট কৰিব পাৰে কিন্তু মই এতিয়া যিখিনিলৈকে আছে সেইখিনিলৈকে সিলেক্ট কৰিছোঁ তাৰপিছত ওপৰত গৈ পেলাই কমা দিছোঁ কমা দি পেলাই দেখিছোঁ যে মই নামৰ ঘৰটো ওপৰৰ ফালৰ পৰা 2 নম্বৰ ষ্টেপত আছে গতিকে ইয়াত মই 2 লিখিম 2 লিখি পেলাই একজেক্ট ডাটাৰ কাৰণে মই 0 লিখিব পাৰোঁ আইদাৰ ফলছো লিখিব পাৰোঁ গতিকে লিখি পেলাই এণ্টাৰ প্ৰেছ কৰিলোঁ এতিয়া মোৰ নামটো আহি গৈছে এইবাৰ মোক লাগে ক্লাছটো সেই ক্লাছটোৰ কাৰণে মই একেধৰণে লিখিলোঁ xlookup সিলেক্ট কৰিলোঁ ৰোল নম্বৰৰ ঘৰটো ভুল হৈছিলে xlookup ৰোল নম্বৰৰ ঘৰটো সিলেক্ট কৰিলোঁ এতিয়া আকৌ ছিট নম্বৰ 3ত যাম আৰম্ভণিৰ পৰা শেষলৈকে টেবুলখনৰ শেষলৈকে আমি ডাটাখিনি সিলেক্ট কৰিলোঁ আকৌ কমা দিম ৰোল নম্বৰটো আছে ওপৰৰ ফালৰ পৰা 3 নম্বৰ ঘৰত গতিকে 3 দিব লাগিব তাৰপিছত আমি 0 দিব লাগিব বা ফলছ বুলি লিখিলে হৈ যাব সেইটো কাৰণে কোনো টেনশ্যন নাই খালি ফলছ দিব যদি ট্ৰু দিয়ে তেতিয়াহ'লে এটা এপ্ৰক্সিমেট ভেলু আহিব অৰিজিনেল ভেলুটো নাহিব কিবা কাৰণত ভুল হৈ আহিব পাৰে কেতিয়াবা গতিকে আমাৰ ফৰ্মুলা কাম কৰিছে এবাৰ টেষ্ট কৰি চালোঁ একেদৰে আমি এই ফৰ্মুলাখিনি কপি কৰি আমি তলৰ কেইটাত বহাই যাম খালি আমি কোনটো ঘৰৰ পৰা ডাটাটো উঠাব লাগিব সেই ঘৰটো আমি চেঞ্জ কৰি যাম ঠিক আছে এতিয়া আমি এইখিনি এন্ট্ৰি কৰিলোঁ হৈ গ'ল একেদৰে এবাৰ টেষ্ট কৰি চাওঁ ৰোল নম্বৰ বেলেগ দি এয়া ঠিকে আহিছে আমি ৰোল নম্বৰ এয়া 53 বহাওঁতে তেনেকৈ আহিছে কাৰণ 53 ৰোল নম্বৰটো তাতে নাই গতিকে সেইকাৰণে ইয়াত নট এক্সিষ্ট বুলি আহিছে যদি আপোনালোকে এটা নথকা ডাটা বহুৱাই তেতিয়াহ'লে এইটো নট এক্সিষ্ট বুলি আহিব আশা কৰোঁ আপোনালোকৰ VLOOKUP আৰু xlookupৰ এই বস্তু দুটা ক্লিয়াৰ হৈছে আমি বিভিন্ন ধৰণৰ মাৰ্কশ্বিট বা কেতিয়াবা কিছুমান এক্সেলত চাৰ্টিফিকেট বনালেও আমি এই VLOOKUP আৰু xlookup ফৰ্মুলাকেইটা ইউজ কৰিব পাৰোঁ বিভিন্ন ধৰণৰ সেলছৰ ডাটা ট্ৰেকিঙৰ ক্ষেত্ৰত আৰু বিভিন্ন ধৰণৰ ডাটাৰ ক্ষেত্ৰত আমি এই xlookup আৰু VLOOKUP ফৰ্মুলা ইউজ কৰিব পাৰোঁ আপোনালোকে আগলৈ ভিডিঅ'টো কি ফৰ্মুলাৰ ওপৰত হোৱাটো বিচাৰে কমেণ্টত জনাব বুলি আশা কৰিলোঁ ধন্যবাদ